নমস্কাৰ সকলোলৈ। আজি কিছুদিনৰ পাছত মই এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু ভিডিঅ'টো কি আপোনালোকে থাম্বনেইলটো চাই গম পাইছেই চাগে। সকলোৱে এইটো পিঠা বনাই খায়। যিবোৰে বনাই খাইছে তেওঁলোকেতো গম পায়েই, আৰু যিবোৰে বনাই খোৱা নাই কেতিয়াও তেওঁলোকেও বনাই খাব। ইয়াত মইনো কেনেকৈ বনাওঁ সেইটোৱে দেখাবলৈ লৈছোঁ। মই বস্তুখিনি গোটেইবোৰ যোগাৰ কৰি ল'লোঁ। এইটো চাওক, মই বাচন এটা ল'লোঁ ডাঙৰ, য'ত মিক্স কৰিবৰ কাৰণে। এয়া পিঠাগুড়ি ডাঙৰ কাপটোত ল'লোঁ, কফি কাপটোত মই পিঠাগুড়ি ল'লোঁ, আৰু এই সৰু কাপটোত মই ময়দা লৈছোঁ ইমানখিনি। আৰু এয়া গুড় মই কুহুমীয়া গৰম পানীত মিক্স কৰি ল'লোঁ, মানে ভাঙি গুড়া কৰি ল'লোঁ। তাৰপাছতে এয়া মই ইলাইচি দুটামান ল'লোঁ ভাঙি। তাৰপাছত এইখিনি ল'লোঁ বেকিং আৰু অলপমান নিমখ লৈছোঁ। ইলাইচিখিনি অপশ্যনেল হয়, আপোনালোকে দিলেও দিব পাৰে বা নিদিলেও নিদিব পাৰে, এইটো লৈ কোনো কথা নাই। মই দিছোঁ বাছ সুগন্ধৰ কাৰণে। তাৰপাছত মই এইখিনি গোটেইখিনি একেলগে মিক্স কৰি দিম। যিহেতু ইলাইচিখিনিৰ বাকলিখিনি আছে, সেইখিনি মই চেকনি এখন দি চাকিব লাগিব। সেই চাকি মেলি লৈ এইখিনি মানে ইয়াত দিম আৰু। তো সেইকাৰণে মই একেলগে ঘূৰি লৈছোঁ, নহ'লে দিলে গোটা গোটা খাবলৈ পালে পিঠাৰ মাজত ভাল নালাগে। তাৰ কাৰণে মই এইখিনি আগতে মিক্স কৰি লৈছোঁ। এনেদৰে মই গোটেইখিনি মিক্স কৰিম বেকিংখিনিৰ সৈতে। সেইখিনি আপোনালোকে বেকিংখিনি যে গুড়তেই দিব লাগিব সেইটো কথা নাই, আপোনালোকে ডাইৰেক্ট পিঠাগুড়িটো দিব পাৰে। মইহে এনেকৈ দি দিছোঁ একেলগে গোটেইখিনি। ইলাইচিখিনিও মিক্স কৰি দিছোঁ। এতিয়া মই ফাৰ্ষ্টত পিঠাগুড়িখিনি দিছোঁ, পিঠাগুড়ি কাপটো। আৰু গুড়টো আপোনালোকে নিজৰ জোখমতে ল'ব দেই। এইখিনি মই দিছোঁ কাৰণে যে এইখিনি দিব লাগিব কথা নাই, আপুনি পিঠাগুড়ি ময়দাৰ জোখটো চাই দিব। মই ময়দা অকণমান মিক্স কৰি দিওঁ কোমল হ'বৰ বাবে পিঠাখিনি। এইখিনি ভালদৰে মিক্স কৰি পেলাই মই গুড় পানীখিনিৰ লগত ভালদৰে মিহলি কৰিলেই হ'ল। আৰু অলপ সময় ভিজাই থ'ব পাৰিলে আচলতে পিঠাটো কোমল হয়, ভাল হয়। কিন্তু মই লগে লগেই বনাই দেখাম আপোনালোকক। ভিজাবলৈ কাৰণে যিহেতু কোমলাই ৰাখিবৰ কাৰণে সময় নাছিল, এইখিনি মই এনেদৰে চেকি পানীখিনি গুড় পানীখিনি মই পিঠাগুড়িৰ লগত মিক্স কৰিম অলপ অলপ কৰি, কাৰণ একেবাৰে গোটেইখিনি দিবও নোৱাৰি। কমি যাব পাৰে বা বেছিও হ'ব পাৰে। কমিলেতো একো কথা নাই, কিন্তু বেছি হৈ গ'লে হ'ল আৰু এইখিনি। আৰু পিঠাগুড়ি নাথাকিলে পিছত মিক্স কৰিবলৈ বহুত অসুবিধা হ'ব এইখিনি মিলাবৰ বাবে। সেইকাৰণে মই অলপ অলপকৈ গুড় পানী দি এইখিনি মিক্স কৰিম। এনেদৰে চেকি যিমানখিনি গুড় পানী আছিলে গোটেইখিনি দিলোঁ। এতিয়া তলত অলপমান গুড় থাকি গ'ল, গোটা গুড়। মই সেইখিনিও মিক্স কৰি ইয়াৰ লগত ধুনীয়াকৈ এটা মিশ্ৰণ এটা বনাই ল'ম এইখিনি, যাতে বৰপিঠাটো ভাল হয়। এইখিনি মোৰ গুড় পানীখিনি অলপমান কমি গৈছিল, যাৰ বাবে মই এয়া পানীও অলপমান মিহলি কৰি দিছোঁ। গুড় থকা পাত্ৰটোতে পানী অলপমান দি এইখিনি মই এনেকেই ঠিক কৰি ল'ম। বনাবৰ জোখৰে মই এইখিনি মিক্স কৰিম ভালদৰে, যাতে ভালদৰে গোটেই বস্তুবোৰ মিক্স হৈ যায়।
মই এনেদৰে গোটেইখিনি মিক্স কৰি ল'ম। যিমান পাৰোঁ ভালকৈ আপোনালোকে মিলাই ল'ব। আৰু অলপ সময়ত হ'লেতো কথাই নাই বাৰু, ধুনীয়াকৈ কোমল হৈয়ে যায়। ইমানকৈ মিক্স কৰিব দৰকাৰেই নাই। মই মাত্ৰ অলপমান বেছিকৈ মিক্স কৰিছোঁ, যিহেতু মই লগে লগেই বনাম পিঠাখিনি, সেইকাৰণে মই ভালদৰে মিক্স কৰি লৈছোঁ। এতিয়াই গুৰ চুৰ গোটেইবোৰ গলিবলৈ লাগিব। যদি কেনেবাকৈ গোটা গুৰো পৰি গৈছে, এইটো মই কেৰাহীটো ল'লোঁ, কেৰাহীটো পাতি ল'লোঁ। এইফালে এইখিনি যোগাৰ কৰি লৈছোঁ আৰু এইখিনি মই এনেকুৱা হ'ল। মিশ্ৰণটো এনেকৈ মই ৰেডি কৰি ল'লোঁ আৰু কেৰাহীখনত তেল দিছোঁ। তেলৰ পৰিমাণটো একচুৱেলি মোৰ কমেই হৈছে। আপোনালোকে যিমান পাৰে বেছিকৈ দিব। পিঠাটো ডুব গৈ থাকিলে খুব ধুনীয়াকৈ সিজে, খুব ধুনীয়া হয়। তো মই এনেকৈ দি দিলোঁ। এখন এনেকুৱা হেতা এখন ল'ব, যেনেকৈ আপোনালোকৰ দিবলৈ সুবিধা হয় পিঠাটো দিবলৈ। আৰু মই এইখনো তেল দিব লগা হৈছে, কাৰণ মোৰ তেলৰ পৰিমাণটো কমি গ'ল বাবে মই এনেদৰে তেল মিক্স কৰি দিব লগা হৈছে। তেল ওপৰত দিব লগা হৈছে এনেকৈ। দেখিছেই কেনেকৈ ফুলি আহিছে, খুব ধুনীয়া হয় পিঠাটো, খাবলৈও খুব ভাল হয়। আৰু ময়দা অকণমান মিক্স কৰিলে কোমল হয় আচলতে পিঠাটো খাবলৈ। হয়তো কিছুমানৰ ময়দা নিদিয়াকৈও কোমল হ'ব পাৰে, কিন্তু মই ময়দা অকণমান মিক্স কৰি দিওঁ, খাবলৈ ভাল হয় বাৰু তেনেকৈ। কমেণ্টবিলাকো ভালেই আহে, যিবোৰ মানুহক খাবলৈ দিয়া হয়। বেয়া বুলি কেতিয়াও কোৱা নাই। পিঠাটো খুব ধুনীয়া কোমল হয়। পিছদিনাখনলৈকে বনাই ৰাখিলে খুব বেছি কোমল হৈ যায় পিঠাটো, আৰু বহুত ভাল হয় খাবলৈ। সেইকাৰণে মই এনেকৈয়ে বনাওঁ। এইটো এনেকৈ ৰঙচুৱা হোৱাকৈ আপোনালোকে ভাজিব। আৰু গুড়, কিন্তু গুড়ৰ পৰিমাণটো ভালকৈ চাই দিব। বেছি গুড় হ'লেও বেয়া আৰু কম হ'লেও বেয়া। একদম জোখত দিবলৈ চেষ্টা কৰিব। তো এনেকৈ ইমান ধুনীয়াকৈ ৰঙা হৈ ফুলি বনি আছে পিঠা। চাওক আপোনালোকে দেখিলে গম পাব। কিছুমানৰ ইয়াতকৈও অৱশ্যে ভালেই হয় চাগে। মই এনেকৈয়ে বনাওঁ আৰু এনেকৈয়ে ভাল লাগে খাই। এনেকুৱাই হয় মোৰতো। কেতিয়াবা অৱশ্যে ইয়াতকৈ অকণমান ভাল হয়, কিন্তু আজিতো এনেকুৱাই হৈছে। তথাপিও আপোনালোকক দেখাইছোঁ। বনাই খাব কেনেকুৱানো লাগে। আৰু আপোনালোকেও কেনেকৈ বনায় সেইটোও মোক জনাব কমেণ্টত। কাৰণ কিয়নো চবৰ বেলেগ বেলেগ হয়, চবেই বেলেগকৈ বনায়। হয়তো কোনোবা কিবা চেঞ্জ কৰিও বনাব পাৰে। বেছি সোৱাদ লগা যদি হয়, প্লিজ মোক কমেণ্ট কৰি জনাব কেনেকুৱা লাগে, কেনেকুৱা হয়, কেনেকৈ বনায় আপোনালোকে। এনেদৰে আপোনালোকে এটা এটা দিয়ে। কেৰাহীখন অৱশ্যে ডাঙৰ হ'লে দুটা কৰি বনাব পৰা যায়, কিন্তু কেৰাহীখন যিহেতু মোৰ সৰু হয়, সেইকাৰণে মই এটাকেই বনাইছোঁ ইয়াতে। খুব ধুনীয়াকৈ ফুলি আহে বস্তুখিনি। ইমান ভাল লাগে নহয়, বনাই থাকি খুব বেছি ভাল লাগে। মোৰ তেলৰ পৰিমাণটো কমিছে আৰু কেৰাহীখন সৰু কাৰণে অকণমান অসুবিধা হৈছে বাৰু। আপোনালোকে চাওক মই কেনেকৈ বনাইছোঁ। তাৰপাছত আপোনালোকে কমেণ্ট কৰি জনাব মোক দেই।
এয়া পিঠা হৈ গ'ল মই আপোনালোকক দেখাবৰ বাবে এনেকৈ সজাই ৰাখিছিলোঁ পিঠাকেইটা চাওক মই এনেকৈ বনাইছিলোঁ এনেকৈয়ে বনাওঁ আপোনালোকেও খাব বনাই এনেকৈ আৰু কেনেকুৱানো হয় মোক জনাবলৈ কিন্তু নাপাহৰিব কমেণ্ট কৰিব আৰু আপোনালোকৰবোৰ যদি ইয়াতকৈও বেছি বেলেগকৈ বনাই মোক সেইটোও কমেণ্ট কৰি জনাব আৰু আপোনালোকে যে ভিডিঅ'টো শেষলৈকে চালে তাৰ বাবে বহুত বহুত ধন্যবাদ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ